এই গণেশ পূজাৰ কাৰণে লাহে লাহে ডেক'ৰেশ্যন কৰি আছে। আমি বজাৰ কৰি ঘৰলৈ আহি আছোঁ এতিয়া। ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকক ছাৰপ্ৰাইজ দিম দেই। এইটো হৈছে লোকেশ্যন চাবলৈ সুবিধা হয়, প্লাছ বৰষুণতো ইউজ কৰিব পাৰি, হেভি ৰেইনত ইউজ কৰিব নোৱাৰি, নৰ্মেলি ইউজ কৰিব পাৰি ইয়াত। আৰু লোকেশ্যন চাবলৈ বহুত সুবিধাজনক বাইকত স্কুটাৰত লগাবলৈ কাৰণে। এই বস্তুটো একচুৱেলি ফ্লিপকাৰ্টত বহুত, এইটো 1000 টকা হয়। ফ্লিপকাৰ্টত বহুত কম, ইয়াৰ প্ৰাইচ মাত্ৰ 350 টকা, 349। এনেকে কৰিও আপোনালোকে গাড়ীত এনেকৈ লগাই লোৱাৰ পিছত মোবাইলটো লোকেশ্যন চাবলৈও সুবিধা হয় আৰু আপোনাৰ মোবাইলো ছেফটি হয়, স্ক্ৰীনটো ধুনীয়াকৈ টাচ হৈ যায়। তাৰপৰা আপুনি ক্লিয়াৰলি গৈ থাকিব পাৰে লোকেশ্যন চাই। এই লোকেশ্যন আপোনাক মই দেখুৱাইছোঁ কিমান ধুনীয়াকৈ আপুনি টিপিব পাৰে আৰামত। স্ক্ৰীনটো প্ৰব্লেম নহয় আৰু মোবাইলটো বহুত ছেফটি থাকে। এয়া গণেশ পূজাৰ কাৰণে আমাৰ কলনীটোত পূৰা লাইটিং কৰি দিছে, বহুত ভাল লাগিছে দেখি পেলাই। আজি হ'ল দ্বিতীয় দিন আমাৰ কলনীত গণেশ পূজা। আপোনালোকক মই আগতে দেখুৱাইছিলোঁ, এতিয়া আনিলে। এয়া কিমান ধুনীয়াকৈ আয়োজন কৰা হৈছে, আপোনালোকক আমি আমাৰ ফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰসাদ দিছে। আমি এতিয়া সন্ধিয়া আৰতি কৰিব যাব ওলাইছোঁ।